হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া ৰাতিপুৱা গা পা ধুই আজৰি, চাহ পানী খোৱা হোৱাই নাই। আজি দেওবাৰ, সকলো কাম আজি লেট। নিয়ৰে কি কৰি আছা? কি খেলিছা? দোকান খেলিছা? কি বনাম কোৱাচোন? দেহা কি পিঠা? চাউলৰ পিঠা খাবা? আজি ভাবিলোঁ ৰবিবাৰ, স্কুলো বন্ধ, সেয়ে আজি অলপ ভাবিলোঁ চাউলৰ পিঠাকে বনাম। সেয়ে মই এই মিক্সিত অকণমান গুড়া খুন্দি লৈ এই পিঠাটোকে বনাইছোঁ, সহজতে হয়। এই পিঠাটো খাই যিহেতু নিয়ৰেও ভাল পায়, সেয়ে ভাবিলোঁ এইটোকে বনাওঁ, তেতিয়া সিও খাব পাৰিব। এয়া মোৰ চাহ পিঠা ৰেডি, এতিয়া চাহ একাপ খাই লওঁ। এয়া চাহ পানী খাই আজৰি হৈ এইবাৰ লাগিছোঁ এইবোৰ কৰাত। এইবোৰ মানে ইমান ধূলি পৰি যায়, লেতেৰা হৈ যায়। নিয়ৰেও গিল চাফা কৰিছা? বাহ, জানা তুমি? বাহ, ভালকৈ কৰা, তলত নামি কৰা, নামি পেলাই কৰা, পৰি যাবা। এই আমাৰ নিয়ৰেও লাগি গৈছে মোৰ লগত কামত, সি মোক সহায় কৰিব। পৰি যাবা অ' বেবী, নাযা, পৰিবা। কি হ'ল? বা বঢ়িয়া হৈছে দে নিয়ৰ বেবী, ধুনীয়া হৈছে বাবা। কিয়? কাম কৰাৰ কাৰণে এইখন নাখায়, লেতেৰা হয় নে নহয়? কাম কৰাৰ কাৰণে খানা খাবা? কিহেদি খাবা? হা? দালি দি মানুহে খানা খায় নেকি? কিয়, মাছ খায়, মাংস খায়? মাছেদি খাবা? হ'ব দিয়া। ভাল লাগিলে? কিয় পাতা? এয়া কাম বন কৰি আজৰি হ'লোঁ, এতিয়া আৰু এই ল'ৰাৰ লগত কেৰম খেলিব লগা হৈছে। উপায় নাই, এইপিনে মই ৰান্ধিব লাগে ভাত, এতিয়া তাৰ লগত কেৰম খেলিব লাগিব মই। জানা দেখোন বা এইটো পালা তুমি?